কি হৈছিলে কালে মোলে মনত পৰিছিলে কিয় মোলে মনত কিয় পৰি থাকেনো তোমাৰ কেতিয়াকে মনত পৰিছিলে নো এতিয়া পৰিছিলে নে মই যাওঁতে তুমি কি কৰিছিলা তাৰপাছত মোলে মনত পৰিলে কি কৰা তুমি কান্দা কিয় কান্দা মোৰ ষ্ট্ৰং বয় হয় নাকান্দিবা দেই তুমি কিয় ষ্ট্ৰং নহয় নি তুমি আৰে ষ্ট্ৰং নহয় নাকান্দিবা দেই ছাগলীকেইটাৰ কথা কৈ আছা মই তোমাক কৈ দিছো দেই ধুনীয়াকে কাহিনীটো দেই এখন গাঁৱত দুটা ছাগলী আছিল ছাগলী দুটা এদিন পথাৰত ঘাঁহ খাব গ'ল পথাৰৰ পৰা ঘূৰি আহোঁতে এখন নদী পাৰ হ'ব লাগে এটা ছাগলী গাঁৱৰ পৰা নদী ফালে গৈছে এটা পথাৰৰ পৰা গাঁৱৰ ফালে আহিছে নদীখন পাৰ হ'বলৈ এডাল সাঁকো থাকে সাঁকো মানে গম পাইছানে দলং ছাগলী দুটা দুয়োফালৰ পৰা এনেকৈ আহিল নহয় এনেকৈ ছাগলী দুটা তাৰপাছত আৰু ইটোৱে কৈছে ঐ মোক ৰাস্তা এৰি দে ইটো ক'লা ছাগলীটোৱে কৈছে মোক ৰাস্তা এৰি দে বগা ছাগলীটোৱে কৈছে মোক ৰাস্তা এৰি দে সিহঁতে ৰাস্তাটোতো এৰি নিদিলে তাৰপাছত আৰু দুইটা ছাগলীৰ কাজিয়া লাগি গ'ল খাং 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 এনেকৈ কাজিয়া লাগি গ'ল সাঁকোডালৰ ওপৰতে দুইটা ছাগলী পানীত পৰি গ'ল পানীত পৰি পেলাই দুইটা ছাগলী মৰি থাকিলে দুইটা ছাগলী আৰু এনেকৈ মৰি গুচি গ'ল ইয়াৰ পৰা আমি কি শিকিলোঁ কাৰো লগত কাজিয়া কৰিব নালাগে সিহঁতে ৰাস্তাটো এটাই এৰি নিদিয়ে ইটোৱেও এৰি নিদিয়ে সিটোৱে এৰি নিদিয়ে দুইটাই যদি দোস্তি কৰিলেহেঁতেন হাই ফ্ৰেণ্ড বুলি যদি ক'লেহেঁতেন হাই ফ্ৰেণ্ড তুমি প্ৰথমতে যোৱা মই পিছত যাম এনেকৈ যদি ক'লেহেঁতেন দুইটা বাচি গ'লহেঁতেন দুইটাই ধুনীয়া ধুনীয়া ঘাঁহ খাব পালেহেঁতেন দুইটাই কাজিয়া কৰি পেলাই দুইটাই মৰি গ'ল সেইকাৰণে মানুহে কাজিয়া কৰিব নালাগে বুদ্ধিৰে কামবিলাক কৰিব লাগে